তো হেল্ল' গাইজ কেনে আছে আশা কৰোঁ ভালে আছে তো আজিৰ এই ভিডিঅ'টি 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে 5টা গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট এছে সম্পৰ্কে আমি জানিম তো এই ভিডিঅ'টো বেসিক্যালি মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ উদ্দেশ্যে বনোৱা হৈছে আৰু এই ভিডিঅ'টো ভাল কিতাপ আৰু অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰযোজ্য উল্লেখ্য যে যোৱা 2002 চনৰ পৰা 2020 চনৰ ভিতৰত যিখিনি ৰচনা আহিছিল আটাইকেইটা ৰচনা এই ভিডিঅ'টিত উল্লেখ কৰা হৈছে আৰু এইকেইটা ৰচনা যদি আপুনি মুখস্থ কৰে তো 100% কনফাৰ্ম যে যিকোনো এটা পৰীক্ষাত আহিব তো যাতে এইকেইটা ৰচনা সকলে মুখস্থ কৰে কাৰণ এইকেইটা ৰচনা বহুত ইম্পৰ্টেণ্ট আৰু এইবাৰৰ কাৰণে আহিবলগীয়া ঠিক আছে তো এইকেইটা ৰচনাৰ লিংক ভিডিঅ'টিৰ ডেসক্ৰিপচনত আছে যিসকলৰ লাগে সেইসকলে ডাউনলোড কৰি ল'ব পাৰা তো ইমান কথা নাপাতি ডাইৰেক্ট ভিডিঅ'টিৰ মূল কথাটিত আহো এই লিষ্টৰ 5 নম্বৰ স্থানত আছে ফিজিক্যাল এক্সাৰসাইজ আৰু এই ৰচনা যোৱা 6 বছৰ আহিছিল যোৱা Hslc 2005 2007 2013 আৰু 2018 চনত আহিছিল তো এইবাৰৰ কাৰণে এই ৰচনাটো বহুত ইম্পৰ্টেণ্ট আৰু এইবাৰৰ কাৰণে অৰ্থাৎ 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে এই ৰচনাটো 5 নম্বৰ স্থানত আছে অৰ্থাৎ 5 নম্বৰ ৰেংকত আছে তো সকলে যাতে মুখস্থ কৰে তো এই লিষ্টৰ 4 নম্বৰ স্থানত আছে ফেষ্টিভেল এই ৰচনাটো যোৱা 5 বছৰ আহিছিল যোৱা Hslc 2014 2016 2009 2006 আৰু 2012 চনত আহিছিল তো এইবাৰৰ কাৰণে অৰ্থাৎ 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে এই ৰচনাটো 4 নম্বৰ ৰেংকত আছে তো এই ৰচনাটো মেট্ৰিক পৰীক্ষাত আৰু খুবেই চান্স আছে যাতে সকলে মুখস্থ কৰি লয় কাৰণ এইটো বহুত গুৰুত্বপূৰ্ণ এটা আছে তো এই লিষ্টৰ 3 নম্বৰ স্থানত আছে ইয়াৰ স্কুল লাইব্ৰেৰী আৰু এই ৰচনাটো যোৱা 5 বছৰ আহিছিল 2007 2017 2003 আৰু 2009 চনত আহিছিল তো এইবাৰৰ কাৰণে এইটো বহুত এটা ইম্পৰ্টেণ্ট ৰচনা তো এইবাৰৰ কাৰণে অৰ্থাৎ 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে এই ৰচনাটো 3 নম্বৰ স্থানত আছে তো ভাবিছো কিমান ইম্পৰ্টেণ্ট এটা ৰচনা তো ছাত্ৰ ছাত্ৰীসকল যাতে এইটো মুখস্থ কৰি লয় কাৰণ এইটো বহুত এটা ইম্পৰ্টেণ্ট ৰচনা আৰু এই আটাইকেইটা ৰচনাৰ লিংক ভিডিঅ'টিৰ ডেসক্ৰিপচনত দিয়া আছে তো গাইজ এই ভিডিঅ'টোৰ 2 নম্বৰ ৰেংকত আছে ফ্লাড ইন আসাম আৰু এই ৰচনাটো বহুত ইম্পৰ্টেণ্ট এই ৰচনাটো 5 বছৰ আহিছিল যোৱা Hslc 2013 2011 2003 আৰু 2008 আৰু 2005 চনত আহিছিল তো ভাবি চাওক এইটো ৰচনা কিমান ইম্পৰ্টেণ্ট 2021 বৰ্ষৰ আগত অৰ্থাৎ 2020 বৰ্ষৰ আগত 3 বছৰ এই ৰচনাটো অহা নাই তো এইবাৰৰ কাৰণে এইটো ৰচনা বহুত ইম্পৰ্টেণ্ট ঠিক আছে তো আশা কৰোঁ যাতে অসমৰ সকলো ছাত্ৰ ছাত্ৰী এই ৰচনা মুখস্থ কৰে কাৰণ এই ৰচনাটো ভেৰি ইম্পৰ্টেণ্ট এটা ৰচনা আৰু এই ৰচনাটো এইবাৰৰ কাৰণে 2 নম্বৰ ৰেংকত আছে তো ভাবি চাওক এইটো এটা কিমান ইম্পৰ্টেণ্ট এটা ৰচনা তো এইবাৰৰ কাৰণে চান্স আছে ভালে চান্স আছে তো মুখস্থ কৰি ল'ব তো গাইজ এই ভিডিঅ'টোৰ 1 নম্বৰ স্থানত আছে অৰ্থাৎ 1 নম্বৰ ৰেংকত আছে COVID-19 এছে তো ভাবি চাওক গাইজ এইটো সকলে জানে কিমান এটা ইম্পৰ্টেণ্ট ৰচনা অৰ্থাৎ সকলে কৈ আছে যে এইটো ৰচনা এবাৰ আহিব তো কিমান সত্য আমি নাজানো তো আহিব পাৰে আৰু বহুত চান্স আছে আৰু সঁচাকৈ এইটো এটা ইম্পৰ্টেণ্ট ৰচনা কাৰণ সকলো বিশ্বতে এবাৰ যেটো COVID-19 অৰ্থাৎ লকডাউনৰ যি প্ৰভাৱ পৰিছে তো এইবিলাক প্ৰভাৱৰ কাৰণে এই ৰচনাটো আহিব পাৰে আৰু এই ৰচনাটো চাৰিওফালে যেটো প্ৰভাৱ পৰিছে সেই প্ৰভাৱৰ কাৰণে এই ৰচনাটো আহিব পাৰে আৰু মানে মই 100% কনফাৰ্ম যে আহিব আৰু নাহিব পাৰে কিন্তু গাইজ এই ৰচনাটো সঁচাকৈ ইম্পৰ্টেণ্ট এটা ৰচনা আৰু অসমৰ সকলো ছাত্ৰ ছাত্ৰী এই ৰচনা অলৰেডি বহুত মুখস্থ কৰিছে তো আপুনিও মুখস্থ কৰক কাৰণ এইটো আহিব পাৰে অৰ্থাৎ এইটো নাহিলেও মানে এইটো লকডাউন মানে আহিব পাৰে ঠিক আছে তো গাইজ মুখস্থ কৰি ল'ব তো আজিলৈ এইখিনিয়ে বাই আৰু সুস্থ থাকক ভালে থাকক জয় আই অসম।